হাই এভৰিৱান, পোনপ্ৰথমে সকলোকে মই ইউটিউব চেনেল ৰিঞ্জুমণি শৰ্মালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বাৰু কি খবৰ আপোনালোকৰ? মোৰ ভালেই আছোঁ দেই, মোৰ ভাল। আৰু দেৱালীৰ উপলক্ষে সকলোকে মোৰ শুভকামনা থাকিলে। বাৰু যিয়ে নহওক, আজি যে এনেদৰে সাজি কাচি আছোঁ আপোনালোকেও দেখি আচলতে আচৰিত হৈছে নহয় জানো, কিয়নো সাজি কাচি আছোঁ। এই যে ড্ৰেছযোৰ দেখিছে, এই ড্ৰেছটো কাপোৰ মই মেছোৰ পৰা লৈছিলোঁ। 2020 চনতে লোৱা হোৱা কাপোৰ। অৰ্ণামেণ্টটো মেছোৰ পৰাই লৈছিলোঁ। কিয়নো লৈছিলোঁ মানে এৱাৰ্ড ফাংচন এটা আছিলে, তেতিয়া কৰোণাৰ সময় আছিলে। নৰ্থ ইষ্ট প্ৰাইডৰ এৱাৰ্ড ল'বলৈ যাওঁতে এই ড্ৰেছটো পিন্ধি যাম বুলি ভাবিয়েই চিলাইছিলোঁ আৰু লগত এখন মুগা ৰিহা লৈছিলোঁ। বাৰু যিয়ে নহওক, এই যে ৰিং লাইটটো ধৰি আছে, এয়া হৈছে আমাৰ ঘৰৰ পম্পীয়ে মোৰ ৰিং লাইটটো ধৰি দিয়ে, কাৰণ ৰীল বনাবলৈ তেতিয়া সহজ হয়, তাই মোক সহায় কৰি দিয়ে। সকলোৱে যেতিয়া ৰীল বনাই আছে দেৱালীৰ কাৰণে, মই ভাবিলোঁ এই ড্ৰেছটোৱে বেটাৰ হ'ব। বাৰু লুকটো কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। অলৰেডি মই ৰীলটো বাৰু ইনষ্টাগ্ৰামত আপলোড দিলোঁ, আপোনালোকে তাত গৈ চাব পাৰিব। ৰিঞ্জুমণি শৰ্মা অফিচিয়েল মোৰ আইডিটো হয়, তাত গৈ সকলোৱে এবাৰ চাব আৰু কেনেকুৱা পাইছে জনাব। ৰীল বনাই আজৰি হৈয়ে আমি ওলাই গ'লোঁ ভিণ্টেজ চাবলৈ, মানে আমাৰ ওচৰতে হৈছে বুকছ এক্সিবিশ্যন। তো সেইকাৰণে তালৈ গ'লোঁ। তাত আপুনি বিভিন্ন ধৰণৰ আপোনাৰ টাইপিং মেচিন যে আগৰ পুৰণা এইবিলাক ৰেকৰ্ডাৰ হয়, আৰু আগতে আমি সেই চিনেমাবিলাকতহে দেখোঁ ন, পুৰণা চিনেমাবিলাকত। সেইদিনাখন মোৰ দেখি পেলাই ইমান মনটো ভাল লাগি গ'ল, পুৰণা বস্তু এটা দেখিলোঁ। বাৰু যিয়ে নহওক, ইয়াত বিভিন্ন ধৰণৰ কিতাপ পোৱা যায়, আপোনালোকে আহি ইয়াত চাব পাৰে, পঢ়িব পাৰে। আৰু লগতে কেফেখন আছে, আৰু কেফেত আপোনালোকে চাহ বা যি ইচ্ছা আপুনি অৰ্ডাৰ দি তাত খাব পাৰে। পৰিৱেশটো আচলতে সঁচায়ে বহুত ধুনীয়া, এটা পুৰণা মানে ফিল হয় তাত গ'লে। আৰু আপোনালোক আহিব, মই গৈ বেয়া নাপালোঁ কিন্তু দেই। বাৰু যিয়ে নহওক, আজিৰ দিনটো আছিলে সিমানেই। বাকী দেৱালী আৰু পাতো আৰু ধুমধামেৰে ন, আপোনালোকেও উদযাপন কৰক। বাকী নতুন এটা ভিডিঅ' লৈ আকৌ পিছত আহি আছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, লাভ ইউ অল।